এয়া মই আজি পচলা বনাব লৈছোঁ। পচলা বনাবৰ কাৰণে শুকান জলকীয়া দুটা তেলত দিম মিঠা পাতৰ লগত, আদা নহৰু অলপ পিচি লৈছোঁ, এটা কেঁচা জলকীয়াও ফালি দিছোঁ আৰু অকণমান ৰহৰ দালি দিম। তেলতে কেইটামান পাঁচফোৰণো দিম, হালধি নিমখ আন্দাজমতে, মিট মছলা অলপমান দিম আৰু তাৰ লগতে অকণমান মাগুৰ মাছো দি দিম। বলকচোন বনাওঁ। এইয়া মোৰ পচলাখন। ৰ'ব, মই এটা কথা ক'বই পাহৰিছিলোঁ, মই অকণমান ইয়াত কলা খাৰো যোগ দিছোঁ।